নমস্কাৰ ফ্ৰেণ্ডছ, অসমীয়া মনোৰঞ্জন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমৰ এগৰাকী খুবেই জনপ্ৰিয় আৰু মহাময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তৰ বিয়াৰ কিছুমান সুন্দৰ মুহূৰ্ত। কিন্তু তাৰ আগতে গায়ত্ৰী মহন্তৰ লাইফষ্টাইল, লাভ ষ্টৰী তথা ফেমিলিৰ বিষয়ে কিছু জনাব বিচাৰিছোঁ। গায়ত্ৰী মহন্তৰ জন্ম হৈছিল 1982 চনৰ 24 জানুৱাৰী তাৰিখে শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলিত। বহুতো অসমীয়া চলচ্চিত্ৰ, থিয়েটাৰ, VCD, ভিডিঅ' গীত আদিৰে অসমবাসীৰ হৃদয়ত বাৰুকৈ স্থান লাভ কৰা গায়ত্ৰীয়ে 1995 চনত অভিনয় জগতৰ পাতনি মেলে। দীনবন্ধু, জীৱন তৃষ্ণা, দেউতা দিয়া বিদায়, পলে পলে উৰে মন, প্ৰেম আৰু প্ৰেম ইত্যাদি হৈছে গায়ত্ৰী মহন্তৰ অন্যতম উল্লেখযোগ্য ছবি। 2007 চনৰ 21 জুন তাৰিখে পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে গায়ত্ৰী মহন্তই যুগ্ম জীৱনৰ পাতনি মেলে। বৰ্তমান তেওঁলোকৰ 3টা মৰমলগা সন্তানৰ সৈতে এটা সুখী পৰিয়াল। গতিকে আহকচোন বন্ধু বান্ধৱীসকল, গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ বিয়াৰ কিছুমান সুন্দৰ দৃশ্য আৰু তেওঁলোকৰ সন্তানকেইটাক চাওঁ।